কমাই দিলে আৰু পানী পহৰীয়া সকলো ঘূৰ কোনোবা অলৌকিক শক্তিয়ে দুৰন্ত সংকৰ গড়াল গাভৰ পৰা অকস্মাতে মুক্ত কৰিছে। প্ৰকৃতিৰ বিপুল শক্তি এই দুৰ্যোগৰ প্ৰতি সৃষ্টি ধ্বংস হৈছে। পূর্বে তুমি আসিলা কুতপ প্রজাপতি আর ওই দেবী আসিল প্রিন্সি নামে পতি। উভয়ে অসাধারণ তপস্যারে মোক পুত্ররূপে লাভ কৰিবলৈ কামনা কৰিছিলা। সেই জন্মতে তোমালোকৰ বাসনা পূৰণ কৰিলো।
দ্বিতীয়ত অদিতি কশ্যপ ৰূপে তোমালোক আৰু বামন ৰূপে তেতিয়াও তোমালোকৰ বাঞ্ছা পূৰ্ণ কৰিছিল, কিন্তু মায়ামোহত আবদ্ধ হৈ তোমালোকে মুক্তপথ কামনা নকৰিলা। তৃতীয়বাৰ মই পূৰ্ণ ব্ৰহ্মৰূপে তোমালোকক মুক্ত কৰিবলৈ জন্মগ্ৰহণ কৰিছোঁ। হয় নাই, দুষ্ট গণ কি কৰিব পাৰে? মোৰ শিশুৰূপক তুমি এতিয়াই গোকুললৈ লৈ যোৱা, তাৰ যজ্ঞৰ বুকুত তোমাৰ পুত্ৰক থৈ যজ্ঞৰ সত্যজাত কন্যাৰূপী যুৱমায়াক লৈ আনিলৈ যোৱা বকুলেই। তেল দিয়ে কৈছে